পিলাই দিছে মাইকটো ভালকে নাখৰা গেছ Einstein neribba Guys, Wali kita. Ya, kok sih. মহাযুঁজ নে মহৰ মানুহৰ লগত যুঁজো এয়া কণী যুঁজ পৰম্পৰাগত আমাৰ ভোগালী যি কণী যুঁজ এতিয়া চেক কৰি চাব চেক কৰি চাইছে হয়তো তেখেতসকলে মেকিং কৰি আনিব পাৰে আমি পৰ্যবেক্ষণ কৰি দিছো হয় এবাৰ আমি চাই দিওঁ ডিম একদম ঠিকে আছে ইফালে ওকে আছে কোন প্ৰেচিডেণ্ট ন হয় সেক্ৰেটাৰী আৰু এখেত হয় এখন প্ৰেচিডেণ্ট আৰু সেক্ৰেটাৰীৰ মাজত আমাৰ ডেকাচাং প্ৰতিযোগিতা এয়া এতিয়া দ্বিতীয়খন খেল হ'ব উকিল এতিয়া আকৌ হয় হয় ডিমটো দেখা আৰু বিজেতাজনৰ ঠিকে আছে দেখাই দিয়া ৰমেন বৰা আৰু কুকিল বৰা উপযোগী হৈছে আমাৰ পৰম্পৰাগত কণী যুঁজ নহয় কুকিল বৰা তিনিবাৰ জিকিছে এতিয়ালৈকে আৰু কোনোবা আছে নেকি কুকিল বৰা মাজত এতিয়ালৈকে জিকিলে চাৰিবাৰ জিকিছে এতিয়ালৈকে পাঁচটাকৈ কণী জিকিবলৈ সক্ষম হৈছে ঠিক আছে ধন্যবাদ আৰু তেখেতক আমি ডেকাচাং ভেলাঘৰ গোষ্ঠীৰ তৰফৰ পৰা সমূহ ৰাইজৰ তৰফৰ পৰা প্ৰতিযোগিতা তেওঁ প্ৰাইজ হোৱাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা লগতে এখন গামোচাৰে তেওঁক আদৰণি জনাব বিচাৰিছো ধন্যবাদ পুৰা ধুনীয়াকে পথাৰৰ মাজত তেনেকে বনাইছে ইয়াত বগলী আছে পানীৰ এনেকে চিন দি থৈছে দেখাত ধুনীয়া লাগিছে আৰু বিভিন্ন ধৰণৰ এনেকে বনাই ৰাখিছে তেওঁলোকৰ কাৰ্যালয় খেৰেৰে বনাইছে নৰা হয় নৰা চাব পাৰিছে এয়া ধুনীয়াকে তেওঁলোকে নিজে স্থানীয় শিল্পীসকলে বনাইছে আচলতে ইয়াত কোনো বাহিৰা মানুহ আহি পেলাই বনোৱা নাই বিভিন্ন ধৰণৰ ইয়াত বনাই ৰাখিছে
সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। পতাকা এয়া পিতামহ ভীষ্ম এই বৰ্ষৰ কাৰ্যসূচী সমাপ্ত ধুনীয়াকে বনাইছে, নৰাৰে বনাইছে। পিতামহ ভীষ্ম সৰসজ্জাত এয়া চব স্থানীয় শিল্পীসকলে বনাইছে। এইফালে শ্ৰীকৃষ্ণ, তেখেতৰ ৰথ ধুনীয়াকে বনাইছে। পিছফালে অৰ্জুন, গাণ্ডীৱধাৰী অৰ্জুন গাণ্ডীৱ ধৰি আছে। অৰ্জুনৰ ধনুটোৰ নাম গাণ্ডীৱ ধনু। আৰু এয়া শ্ৰীকৃষ্ণ ৰথ চলাই আছে। দেখাত খুব ধুনীয়া লাগিছে, কিন্তু চব স্থানীয় শিল্পীসকলে নিজেই বনাইছে। মই আচলতে অলপ ব্যস্ততাৰ কাৰণে দিনৰ বেলাত আহিব নোৱাৰিলো। দিনত চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিভিন্ন ধৰণৰ মহযুঁজ সেইখিনি প্ৰতিযোগিতা মই মানে ৰিয়েল মহ নহয়, মানুহ মহ হিচাপে হৈ পেলাই মানে মহৰ কষ্টিউম পিন্ধি পেলাই মানে মহৰ যুঁজ কি ধৰণে হয় সেইখিনি মানে ইয়াত প্ৰদৰ্শন কৰিছিলে। এয়া মেইন ভেলাঘৰ তেওঁলোকে বনাইছে। ভিতৰতো চাওঁচোন কিনো আছে। ভিতৰতো অকণ আন্ধাৰ, বৰ ভালদৰে দেখাবলৈ নাহিব পিছত। সেয়া চাব পাৰিছে এৰোপ্লেন হয় চাগে, এৰোপ্লেনে হয়। এইটো এৰোপ্লেন বনাইছে, চব নৰাৰে নিৰ্মিত। এয়া ৰাফেল, এইটো ৰাফেলে হৈছে হয়। ৰাফেল লিখিছে নৰাৰে, RAFALE ৰাফেল। হয়, এইটো ৰাফেল আমাৰ যিটো ভাৰতৰ যুদ্ধ বিমান, সেইটো তেওঁলোকে মানে নৰাৰ আৰ্হিত বনাই পেলাই দেখুৱাইছে। এইটো সেয়া চাওক, মহ বান্ধি ৰাখিছে। এইটো নৰাৰে বনাইছে। পোহৰটোৰ কাৰণে অকণমান দিগদাৰ হৈছে, মই সন্ধিয়া সময়ত কৰি আছোতো, সেইটো কাৰণে। দিনত আহিব বিচাৰিছিলো কিন্তু অকণমান ব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলো। এইটো নৰাৰে বনাইছে। মহ বনাই পেলাই এয়া বান্ধি ৰাখিছে। আৰু ভয় খাই গৈছে তো, মই ভাবিছো বেক চাইডে কোনো ৰখি আছে লৈ আহিলো। এইটো বনাই ৰাখিছে। মই ভাবিলো কোনোবা ৰখি আছে মোৰ বেক চাইডে আহি পেলাই, কিন্তু এইটো ককা এজনক বনাই ৰাখিছে। ঘপককে দেখিলে ভয় খাই যাব, কোনোবা সঁচাকে ৰখি আছো বুলি আহিব। পাইজামা চাইজামা ধুনীয়াকে পিন্ধাই দিছে। এয়া হৈছে মেইন গেট, এইফালেদিয়ে মানে সোমাই যাব পাৰি। আৰু গোটেই পৰিৱেশটো এইটো চব গোটেইখিনি নৰাৰে বনাইছে, গছৰ আকৃতি দিছে। এয়া চাব পাৰিছে গোটেইটো। সন্ধিয়া ইতিমধ্যে তেওঁলোকে সামৰিলে। আজি দিনৰ অনুষ্ঠান শেষ হৈছে, ৰাতি চাগে আৰু কিবা সৰু সুৰাকৈ প্ৰগ্ৰাম থাকিব। আৰু বাকীখিনি প্ৰগ্ৰাম কালি হ'ব। কালি দিনৰ বেলাত বাকীখিনি প্ৰগ্ৰাম কৰিব। আজি ৰাতিৰ বেলাত যিখিনি প্ৰগ্ৰাম আছিলে ইতিমধ্যে শেষ হৈছে বুলি তেওঁলোকে জনাইছে। তথাপিও আৰু যিহেতু মই সম্পূৰ্ণ ভিডিঅ'বোৰ দেখাব নোৱাৰিলোঁ, দিনত যথেষ্ট মানুহ হৈছে বুলি কৈছিলে, কিন্তু মই ইমানখিনি দেখাব নোৱাৰিম। তথাপিও যিমানখিনি পাৰোঁ এজ এ মেমৰি হিচাপে ৰাখিবলৈ চেষ্টা কৰিম। এয়া মই এইফালেও বনাই ৰাখিছে, চব নৰাৰে বনাইছে। মহ বান্ধি ৰাখি দিছে। এইটো অলপ শকত টাইপৰ আছে মহটো। এয়া হেলিকপ্টাৰ বনাই ৰাখিছে। ধৰিব পাৰিছে চাগে, চব নৰাৰে বনাইছে হেলিকপ্টাৰ। পাৰ্কৰ নিচিনা এটা পৰিৱেশ ইয়াত বনাই ৰাখিছে ওচৰতে বগলী। এয়া বৰটোকোলা, এটা পাৰ্কৰ নিচিনা এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিছে আৰু দেখাত ভাল লাগে বুলি। ৰেষ্ট হাউচ, প্ৰতিটো বস্তুৱে ইয়াত নৰাৰে বনাইছে। ওপৰতে বান্দৰ, ইয়াত বান্দৰ বহুত ওলায়, বান্দৰ এটাকো বনাই দিছে।
ভেলাঘৰখনলৈ সোমাই যাওঁ বুলি ভাবিছোঁ। এয়া ভেলাঘৰ সোমাই যাওঁতে মানুহ দুজনী বনাই ৰাখিছে, ঘপকে দেখিলে ভয় খাই যাব। মই একচুৱেলি চক খাই গ'লোঁ, মই ভাবিছোঁ কোনো মানুহ দুজনী ৰখি আছে নেকি কেনেকৈ লাগিলে, বাট এইটো বনাই দিছে। ঘপকে পিছফালৰ পৰা দেখিলে আপোনাৰ ধৰিব নোৱাৰিব, ঘপককৈ এনেকৈ লাগিব যে কোনোবা ৰৈ আছে নিচিনা লাগিব। এয়া দেখিছেনে, এইফালৰ পৰা চালে এনেকৈ লাগিব যে কোনোবা ৰৈ আছে নেকি। তো আমি আগফালেদি সোমাই যাওঁ এতিয়া। এতিয়া ভেলাঘৰ এইটো বনাইছে, মেইন ভেলাঘৰ। ইয়াৰ ওপৰত উঠি যাওঁচোন, বাঁহেৰে বনাইছে, অলপ পিছল আছে, লাহে লাহেকৈ উঠিছে নহ'লে একেবাৰে তলত পৰিম। অলপ শ্লিপ আছে, উঠোঁতে অকণ ভালকৈ উঠিব লাগিব নহ'লে পৰিব। হয়, খোজকাঢ়িছোঁ, খুব সাৱধানে খোজকাঢ়িছোঁ একচুৱেলি। হয়, অকণ ঢিলা ঢিলা টাইপ লাগিছে, তথাপিও আৰু খোজকাঢ়িলে অকণ সাৱধান হৈ খোজকাঢ়িলে বেছি ভাল। এতিয়া ওপৰতো কিবা বনাই ৰাখিছে। বাঁহৰ হয় গোটেইখিনি, চাংখন এইটো বাঁহেৰে বনাইছে। এইফালে নামি যোৱাৰ দলং এখন আছে, মানে চিৰি নিচিনা বনাই দিছে। এই গোটেই ৰাউণ্ডটো মানে চাৰিওফালে এনেকৈ বাঁহেৰে দলং টাইপৰ বনাই দিছে, এইফালে ঘূৰি চাব পাৰি। তথাপিও কোনোবা উঠিলে সাৱধানে উঠিব লাগে। ইমান কোমল কোমল লাগিছে, আৰু জোতা পিন্ধি পেলাই মই উঠোঁতে শ্লিপ হৈ যোৱা নিচিনা লাগিছে অকণ। তো লাহে লাহে উঠিলে ভাল আৰু, নহ'লে পৰাৰ চান্সেছ আছে। ইয়াতে আপোনালোক খুব ইণ্টাৰেষ্টিং এটা বস্তু দেখুৱাব বিচাৰিম, যিটো আগতে আমাৰ যুদ্ধ যেতিয়া হৈছিলে তেতিয়া পানী হিলৈ বুলি পেলাই যিটো কয়, পানী হিলৈ নহয় জানো, পানী হিলৈ বুলি পেলাই যিটো কয়, আমি শুনিছোঁহে, মই একচুৱেলি শুনিছোঁ, বা হয়তো চাগে বহুত মানে গম নাপায় একচুৱেলি হিলৈ ফুটোৱা যিটো কয় ন। তো পানী হিলৈ হয়, তো পানী হিলৈ মানে কি ধৰণে মানে আগতে ব্যৱহাৰ কৰিছিলে আৰু কি ধৰণে বনাইছিলে, তো সেইটো বস্তুৰ বিষয়ে এখেতৰ পৰা মানে জানিবলৈ চেষ্টা কৰিম। তো আপুনি কওকচোন, মানে এতিয়া অকণমান আগতে এনেকৈ মানে পানী হিলৈ যিটো ইউজ কৰি ৰাখিছিলে, তো বৰ জোৰে ফুটিলে। তো মই সেইটো কাৰণে এখেতৰ পৰা মই চাব বিচাৰিছোঁ, আৰু খুব জানিব লগা কথা, যিটো আমাৰ মানে অসমত আগতে যুদ্ধত ব্যৱহাৰ কৰিছিলে এইটো পানী হিলৈ। হয়, তো এতিয়া এইটো কেনেকৈ বনায়, তো সেই বিষয়ে অকল জানিম, কিন্তু এইটো কোনো যাতে ব্যৱহাৰ নকৰে দেই, মানে এইটো অকল জাষ্ট জানিবৰ কাৰণেহে। এখেতে যদি এক্সপাৰ্ট হয়, তো সেইকাৰণে এখেতৰ পৰা মই বস্তুটো কি ধৰণে বনায় বা কি ইয়াৰ মানে ব্যৱহাৰ হৈছিলে সেইটো দেখাবৰ কাৰণে কৈছোঁ, কিন্তু কোনো যাতে ঘৰত পাৰ্চনেলি ব্যৱহাৰ নকৰে, কাৰণ এইটো বৰ বিশেষ মানে বহুত জোৰে ফুটে, তো ইয়াৰ পৰা মানে আঘাত পোৱাৰো চান্সেছ থাকে। তো আপুনি এইটো কওকচোন, এইটো খালি আকৌ এবাৰ কৈছোঁ, কোনো এইটো ঘৰত যাতে ব্যৱহাৰ কৰিবলৈ নোখোজিব নিজে। কোনোবা যদি জনা মানুহ থাকে তেতিয়াহে ব্যৱহাৰ কৰিব। হয়, কওকচোন। বাঁহটো হয়, কাটি আনিছোঁ, কাটি আনি ইয়াক এপাত ৰাখি দুই পাত আগেদি আগতো কাটিছোঁ আৰু পাছতো কাটিছোঁ। কাটি ইয়াত বিন্ধা দিছোঁ, গাঁঠিছোঁ, বিন্ধা দি ইয়াত পানী ভৰাইছোঁ, পানী ভৰাই ইয়াত ঠিলা মাৰিছোঁ, সেইটো ঠিলা বুলি কয়। হয় হয়, এইটো ঠিলা বুলি কয়, এই ঠিলা মাৰিছোঁ, ইয়াত ঠিলা মাৰিছোঁ, ঠিলা মাৰি ইয়াক হাফকৈ পানীত ভৰোৱা আছে। পানীটো ভৰাই কেনেকৈ? পানীটো ভৰাই এইপিনে ফুটা আছে, গজাল বা ফুটা গজালে ফুটা কৰিছে, ফুটাটো মিহিকৈ কৰিব লাগে, মিহিকৈ কৰিব লাগে, নহয় নহ'ব। আৰু এইটো ইয়াৰ নাম ঠিলা, ঠিলা এইটো, এই ঠিলাই দি ইয়াত সোমোৱাই দিছোঁ, ঠিলাটো বন্ধ কৰি দিছোঁ, ফুটাটো বন্ধ কৰি দিছোঁ, আধাটো ভৰাম, মানে ক'বলৈ গ'লে ভাপে খুন্দা মাৰিহে বস্তুটো আৱাজটো কৰে। ই মাঘৰ বিহুত মই প্ৰতি বছৰে তাৰমানে এইটো ফুটাওঁ। ই এটা অসুখ ভাল কৰে, ইয়াৰ নাম হ'ল ডুম জ্বৰ, যিটো ডুম জ্বৰ। এতিয়া যে পৰি গ'ল, এনেকৈ আগৰ বেমাৰী মানুহবোৰ জুই গুৰিত বহে, সেই শব্দটো শুনিলে বহুত অসুখ ভাল হয়। এজন মোক বুঢ়া জ্যেষ্ঠ বুঢ়াই কৈছিলে, 90 বছৰীয়া বুঢ়া এজনে কৈছিলে এইটো কথা।
মই তেতিয়াৰ পৰা এই পানী শিলটো ইউজ কৰি থাকোঁ। মানে এইটো বেজীৰ লগত সম্পৰ্কিত বস্তু সম্পৰ্কিত বস্তু এইটো আগৰ বেমাৰৰ লগত সম্পৰ্কীয় বস্তু এইটো মানে বেমাৰো মানে ভাল হয় কয় ন কয় এতিয়া হয় নহয় কিন্তু আগতে ধৰক আমাৰ যিখিনি পৰম্পৰাগতভাৱে ধৰক কিছুমান ট্ৰিটমেণ্ট হৈছিলে তেনেকে ধৰণে কৰে কিন্তু চাইণ্টিফিকলি ইয়াৰ কিমান কি আছে নাজানো কিন্তু হয় এতিয়া এতিয়া কি কৰিব পানী ভৰালা আধাটো ভৰালো ভৰাই এতিয়া এই মাৰিলো মৰাৰ পাছত ইয়াক এইখিনিত মুখত বোকাই লিপি দিম লিপিব লাগিব লিপি পেলাই ইয়াক জুইত তলে ওপৰে জুই দি আধাটো গুৰিটো অলপ উলিয়াই থব লাগিব নহ'লে গুৰিটো পুৰি পেলাব নহয় তাক হাফকে জ্বলাই তাক জুইত দি দিম মানে কমপ্লিট গোটেইটো ভৰাই দিব নালাগে আগফালে ৰাখিব লাগে গাঁঠিটোৰ পৰা 4 ইঞ্চি ৰাখিব লাগে আৰু পাছফালৰ গাঁঠিটোৰ পৰা 4 ইঞ্চি ৰাখি তাত জুই দিব লাগে জুই দিলে আৰু মানুহ থাকিব নালাগে তাত ফুটিব বহুত জোৰে ফুটিব এতিয়া শব্দটো এতিয়া বোকা লিপিম ৰ'বা বোকা মই আনিম এইখিনিতে আছে থৈ দিছো তোৰ ককায়ে শিকোৱা এইটো হেৰি মোক এয়া বোকা লৈছো এইটো ঠিলা লগালো ঠিলা লগাই ইয়াত অলপকে টুকুৰিয়াই দিম এইটো টুকুৰিয়াই লো টাইট হ'ব লাগিব এতিয়া তোমাৰ গাত পানী মাৰি দিছো চোৱা গৈছেনে নাই অহা এয়া চোৱা গৈছেনে নাই অহা এতিয়া ইয়াত মাটিয়ে লিপিম মাটিখিনি ক'ত থৈছো এয়া মাটিয়ে লিপিলো মাটিৰে আপুনি লিপি আছে ন লিপি আছো খৰি লাগিব অলপে নহয় ভালকেই লাগিব খৰি সেইটো এতিয়া ইয়াত হেৱা যাব নোৱাৰে মানে এইটো এয়াৰটো পাছ নকৰে যেতিয়া পানীটো কমি আহিব এই তলৰ পানী জুই জ্বলি থাকিব নহয় এই পানীতে খুন্দা মাৰি সফাতে এৰুৱাই দিব ই ফুটি যাব ই ভাৱেহে ফুটে বস্তুটো পানীটো ভাব পাৰ আগৰ যেনেকে চীন ভাৰতৰ যুদ্ধত তেনেকুৱা ফুটাইছিলে চাগে ঠিক সেইটো আহোম ৰজাৰ দিনত ফুটাইছিলে এইটোক কয় নাম ইয়াৰ পানী শিলো আৰু যিটো ইয়াত পানী নিদিয়াকে ফুটাই যিটো সেইটো নাম হ'ল উকা শিলো সেইটো মই দেখুৱাই দিব পাৰিম এইটো তোমালোকে যদি এইটো এতিয়া এইটো হাফকে দিছো নালাগে এইটো পুৰি পুৰি ইয়াৰ পৰা পানীটো গৈ তাত খুন্দা মাৰিব সফাটো উলিয়াই দিব আৰু আৱাজটো উঠি যাব ফুটি যাব তেতিয়া এইটোক কয় নাম ইয়াৰ পানী শিলো এইটো আধা ঘণ্টাত নাযায় এঘণ্টা লাগিব এঘণ্টা লাগিব একদম পাতল হৈ যাব নালাগে নিদিবা এইবোৰ দিলে নোৱাৰা নহয় ফুচকে নুমাই যাব কিটো ফুটিব বহুত সময় লাগিব ইয়াৰ ৰাখি দিছিলে ইয়াৰ নাম হ'ল পানী শিলো সেইফালৰ পৰা ধৰক তাহাঁতে আহি থাকোঁতে এতিয়া যেনেকে ইহঁত থকা পাছত ফুটি গৈছিলে তেনেকে বেলেগ ফুটি যায় লাইনকে দিছিলে ইয়াৰ নাম কয় পানী শিলো পানী ভৰোৱাৰ কাৰণে বাঁহত ইয়াৰ নাম হ'ল পানী শিলো 1 ঘণ্টা ৱেইট এঘণ্টা নালাগিব চাগে ন জুইটো বেছি জ্বলিলে নালাগিবও পাৰে তো আজি প্ৰেক্টিকেলি চাম পানী শিলো এইটো ফুটিবলৈ একচুৱেলি কিমান টাইম লাগিব এটি কিমান টাইম হৈছে চোৱাচোন মোবাইল আছে খৰি দিব লাগিব ইয়াত ডাঠকে মই খৰি আনিমগে
অঁ 6টালৈ 3 মিনিট আছে, এইটো ফুটিব 54 ন? হয় আৰু ইয়াত যদি হেৰি হয় পুৰি যায় তেতিয়াহ'লে নুফুটে। ইয়াত একদম সম্পূৰ্ণ মিলাই বস্তুটো হেৰি কৰিব লাগিব। এইটো ফুটিছিলে, এইটো অলপ আগত যিটো ফুটিছিলে, অঁ পানী শিলত যিটো ফুটিছিলে, তো অঁ এইটো এতিয়া আমি আকৌ ভৰাইছোঁ, এক্সপেৰিমেণ্ট কৰিম, মানে চাম আৰু এতিয়া এইটো কিমান দেৰি পিছত ফুটিব। কিন্তু এতিয়া আমি জ্বলাই পেলাই ইয়াৰ পৰা অকণ আঁতৰি দিম, কাৰণ ফুটিলে বহুত জোৰকৈ ফুটে। এতিয়া আমি চবেই অপেক্ষা কৰি আছোঁ কেতিয়া ফুটিব। আজি একদম লাইভ দেখুৱাম শিলৈ কি ধৰণে ফুটে। মই একচুৱেলি আগে পিছে দেখা নাই কিমান দূৰৰ পৰা, মই অলপ ডিষ্টেঞ্চত ৰখি আছোঁ। নাই কমেও 15-20 ফিট দূৰত ৰখি আছোঁ মই। এয়া চবেই অপেক্ষা কৰি আছে। এয়া মেইন মানুহ, তেখেতো অকণ দূৰত ৰখি আছে, চাই আছে। চবেই অপেক্ষা কৰি আছে কেতিয়া ফুটিব। এতিয়া ফুটিব বুলি কৈছে, একচুৱেলি মই জুম কৰি পেলাই দেখাবলৈ চেষ্টা কৰিম। এই চাউণ্ডটো বা কিমান জোৰ আহিব। এতিয়া অকণমান আগতে যিমান জোৰ ভাবিছিলোঁ, মই ভাবিছিলোঁ পূজাৰ বম ফুটা নিচিনা লাগিছিলে। তামাম ফুটিছে কিন্তু দেই, মই ইমান আঁতৰত থাকোঁতে মই পৰি গৈছোঁ। তামাম ফুটিছে কিন্তু, মানিব লাগিব। বাম্পাৰ ফুটিছে ন? ইয়াৰ চাউণ্ডটো বৰ বেলেগ হয়। মই ইমান দূৰত থাকোঁতে মই পৰি গৈছোঁ। এয়া চাব পাৰিছে, গোটেই জুই একদম চিটিকি গৈছে গোটেই। মই একচুৱেলি বহুত দূৰত আছিলোঁ, তথাপিও তাতেই চক খাই গৈছোঁ মই। আজি লাইভ যিহেতু নিজে দেখিছোঁ, তো ইমানখিনি মোক দেখুৱাৰ কাৰণে ধন্যবাদ থাকিল। তো কিবা ক'ব বিচাৰিছে নেকি? এইটো পৰম্পৰা। হয় হয়। এই বচা গাঁও বিহুৰ উপলক্ষে, ভোগালী বিহুৰ উপলক্ষে এই বস্তুটো তৈয়াৰ কৰা হৈছে আৰু উঠি অহা প্ৰজন্মসকলকো এটা বাৰ্তা দিয়া হৈছে। তাৰ কাৰণে তোমালৈ অশেষ ধন্যবাদ কৰিলে, আৰু তুমিও বহুত কষ্টৰে ইয়াত ৰখি আছিলা, তাৰ কাৰণে তোমাকো ধন্যবাদ। হয় হয়, নেদেখা বস্তু এটা চাব পাৰিলোঁ। এইটো পৰম্পৰা। নিজে যিটো লাইভ এক্সপিৰিয়েঞ্চ লৈছোঁ, বহুত দূৰত ফুটিছে, মই কিন্তু ইয়াতে পৰি গৈছোঁ মই। এইটো বাকীখিনি ৰাইজে যাতে চাব পাওক, সেইকাৰণে মই ধৰক ইমান টাইম ৰখি দিলোঁ আৰু। মোৰ নাম শ্ৰী বিপিন বৰা। হয় হয়, আৰু এখেত আপোনাৰ ভাইটি নহয় জানো? এখেতৰ মই অলৰেডি মই এটা হেৰি লৈছিলোঁ, সাক্ষাৎকাৰ এটা লৈছিলোঁ। ঠিকে আছে, এনেকে লাগি যাওক যিমানখিনি পাৰে। কেনেকৈ আগুৱাই যাব পাৰোঁ আৰু অসমবাসীৰ ৰাইজকো আমি কেনেকৈ এটা বাৰ্তা দিব পাৰোঁ, তাৰ কাৰণে অশেষ চেষ্টা কৰিছোঁ। তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তুমিও অশেষ কষ্ট কৰিলেহি। তাৰ কাৰণে তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তোমাৰো ভগৱানে যাতে ভালে ৰাখে, তাৰ কাৰণেও ধন্যবাদ দিছোঁ। ঠিক আছে, ধন্যবাদ। ইয়াত বিহুৰ লগত সম্পৰ্কিত কিছুমান বস্তু তেওঁলোকে যিকেইটা আগতে ব্যৱহাৰ হৈছিলে, তো সেইখিনি ইয়াত মানে কিছুমান তেওঁলোকে দেখুৱাবৰ কাৰণে বনাইছে। তো তেওঁলোকৰ পৰা জানিব বিচাৰিম, অকণ কওকচোন কি কি বস্তু বনাইছে আৰু দেখুৱাওক। ইয়াত যিবিলাক আমাৰ বিহুৰ লগত সম্পূৰ্ণ জড়িত বস্তু, বা বিহু আগৰ আমাৰ ককা আইতাহঁতৰ দিনৰ পৰা চলি অহা বিহুৰ লগত সম্পূৰ্ণ জড়িত থকা বস্তু হয়। এতিয়া বিশেষকৈ এইবিলাক মানে দেখুৱাই হৈছে। এইটো এটা বিহুৰ আমাৰ যিটো, ইয়াৰ নামটো কি আছিল জানে? কি বুলি কয় এইটো? টকা। বৰ ডাঙৰ ন এইটো? হয় হয়। এইটো কি মানে কিহত ব্যৱহাৰ কৰিছিলে এইটো? ইমান ডাঙৰ? আৰু আছে ডাঙৰ। এইটো চাউণ্ডটো কেনেকৈ আহিব বজালে? ইয়াত ধৰি পেলাই বজাব লাগে একচুৱেলি, এনেকে।
আৰু বিশেষকে আমাৰ মহিলাসকলেও এইটো ল'ব পাৰে মানে যেতিয়া জেং বিহু বুলি কোৱা হয় জেং বিহুত এইটো মানে খোকাটো মহিলাসকলে প্ৰায় ব্যৱহাৰ কৰে মানে জেং বিহুটো ব্যৱহাৰ কৰে ন নেক্সট লাহনি বাঁহৰ লাহনি এতিয়া লাহনি বুলি ক'লে যিহেতু বহুত ল'ৰা ছোৱালীয়ে চিনিয়ে নাপাব এতিয়া দিনৰ প্ৰজন্ম নতুন প্ৰজন্ম মাছ সিঁচিবৰ কাৰণে যিটো মানে ইউজ কৰা হৈছিল নহয় জানো হয় টোপনি পুখুৰী যিবিলাক থাকে বা যিটো আগতে আমাৰ যিটো পানী সিঁচিবৰ কাৰণে যিটো ব্যৱস্থা সেইটো আছিলে এক নম্বৰ বস্তু পুখুৰী সিঁচা এখন লাহনিয়ে এখন ভালছে ওচৰৰ পৰা আপুনি দেখুৱাই দিয়ক সেইটো সম্পূৰ্ণ বাঁহৰে বনাইছে পুৰা বাঁহৰ ন চব বাঁহৰ এনে নৰ্মেল টিঙৰ বনাই পেলাই পানী সিঁচে আগত এতিয়াতো কিন্তু টিঙৰ বনালেও কিন্তু অৰিজিনেল আগতে মানে এইটো বনাইছে কোনে বাৰু এইটো মই বনাইছো এইটো আপুনি বনাইছে ন আপোনাৰ নামটো কৈ দিয়ক তেজেন বৰা ন হয় হয় এখেতে ইয়াত যিখিনি বস্তু বনাইছে এওঁলোক মিলি পেলাই বনাইছে গোটেই ৰাইজে মিলি পেলাই কিন্তু মেইন হিচাপে মেইন লিডিঙত কোন আছে আপুনি আছে নহয় জানো আৰু বাবু ফুকন সহযোগিতা কৰিছে তেওঁলোকে আৰু টেকেন বৰা হয় তেওঁ পুত্ৰই হয় 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 ভিতৰত আৰু কেইটামান বস্তু দেখুৱাই দিব আৰু এটা আৰু গাঁৱৰ বাকী সকলো ৰাইজে মানে মিলি পেলাই সহযোগিতা কৰি পেলাই গোটেইখিনি বনাইছে নহয় জানো এখন নাঙল জ্বলি নাঙল জলি নাঙলটো হয় হয় নাঙলটো প্ৰদৰ্শন হিচাপে থৈ দিয়া হৈছে হয় এইখন মই বুলি কোৱা হয় আৰু এইখন জুৱলি বুলি কোৱা হয় আজিকালি যিহেতু পাৱাৰ টিলাৰ আহি গ'ল তো মই চিনিয়ে নাপাব ল'ৰা ছোৱালী নহয় জানো নেক্সট আৰু ভিতৰত কি কি আছে দেখাওকচোন এইখন তৰুৱাল এইখনো দেখুৱাই দিয়ক হয় হয় লগাই থোৱা আছে হয় হয় আমাৰ যিখন হেংদাং বুলি কোৱা হয় হেংদাং এইখনে হেংদাং ন হেংদাং লাচিত বৰফুকনৰ যিহেতু এইটো আছিলে সেইটো যিটো প্ৰথমতে দেখুৱাই আছিলে এইটো কি বস্তু টকাই কয় এইটো বৰ টকা বুলি কয় এইটো মই দেখোন পিছুৱাব লাগিব চোন কি বুলি কয় এইটো লুটিয়াই পেলাই লয় টকা বুলি কয় বৰ টকা এইটো কিমান দীঘল আছে এইটো 7 ফুট মান আছে নেকি 5 ফুটৰ ওপৰত বেছি হ'ব 7 ফুট মান নিচিনা লাগিছে 7 ফুট বা 6 ফুট মান হৈ যাব নিচিনা লাগিছে বহুত ডাঙৰ আছে ন বান্ধি ৰখা আছে ওপৰত নহয় জানো হয় হয় এইটো এইফালৰ পৰা মতাই লয় বনাই পেলাই এইটো ভাগত হয় এইটো এজনে বজায় নেকি এজনে বজায় বৰ ডাঙৰ আছিল ন হয় হয় এইখন আছে এইখন কি হয় এইখন টকাই বুলি টুকাৰি এইটো বহুত পুৰণি টুকাৰি নহয় জানো এইটো গুই চালৰ আকৌ এইটো যিটো ইয়াৰ চামৰাটো যে লগোৱা আছে হয় হয় গুই চালৰ হয় আকৌ এইটো পুৰণতা তেতিয়া কৈ আছিলে তেখেতৰ দেউতাই বজাইছিলে বুলি কৈছিল নেকি ওপৰৰ পৰা দেখিছে এনেকে হয় হয় তেখেতে আজোককা দিনৰ বুলি ক'ব লাগিব হয় বহুত পুৰণি হয় নেক্সট আৰু কি বুলি কৈ আছিলে আপুনি বাঁহৰ ন আৰু এটা বিশেষকে আমাৰ যিটো এতিয়া বাদ্যযন্ত্ৰ চলি ঢোল বুলি কোৱা হয় 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 ঢোলটো চবেই চিনি পায়ে বাৰু এইটো বাঁহৰ বনাইছে নেকি কিন্তু বাঁহৰ হয় এনে কাঠৰ যিহেতু ঢোল থাকে হয় হয় এইটো এনে প্ৰদৰ্শনীৰ কাৰণে বনাইছে নে বাজেও এইটো বস্তু বাজে বজাই আজি কেইবাবছৰ হ'ল হয় হয় বজাই থাকে এইটো সম্পূৰ্ণ এইটো ফুটি গ'লত এনেকে ৰাখি মানে চামৰাটো লগাই দিলে মানে ইও বাজিব ইয়াৰ চাউণ্ড অলপ বেলেগ হয় নেকি বাৰু একেই হা ঢোলৰ সৈতে একেই বাকী ঢোলৰ সৈতে একেই বাজে ঢোলৰ সৈতে একেই এইটো কোনে বনাইছে এইটো মই বনাওঁ আপুনি বনাইছে ন আপুনি শিকিছিলে নে ক'ৰবাত নে নিজে বনাই মই নিজে যিবিলাক মোৰ বাঁহৰ বস্তু আছে চব নিজেই কৰা নিজে কৰে ন কোনোৱা নাই হয় হয় ধ্যান কৰিছো মানে নিজৰ চেষ্টাৰ বলতে শিকিছে বাহিৰত কোনো ট্ৰেইনিং লোৱা নাই এতিয়া যেনেকে বাহিৰত চাওঁ মানে কিবা এটা পাতিলে তাহাঁতে বাহিৰৰ পৰা মানে মাতে বনাবৰ কাৰণে নহয় জানো আৰু তাহাঁতে আহি পেলাই বনাই আৰু তাৰ বিনিময়ত তাহাঁতে পইচা পাতি লৈ ধৰক গুচি যায় বাহিৰলৈ কিন্তু আপোনালোকে ইয়াত যিখিনি মই আহি দেখিলো যিখিনি বনাইছে আপোনালোকে চবতো নিজে বনাইছে কোনো বাহিৰৰ মানুহ নাই নহয় জানো হয় কিন্তু আপোনালোকে যদি বাহিৰৰ পৰা যদি অলপ ছাপোৰ্ট যদি পাই যায় আৰু ধৰক কি ধৰণে এডভান্স কৰিব পাৰি বস্তুকেইটা তেতিয়া বেছি ভাল আছিলে চাগে নহয় জানো তো আৰু অলপ ডেভেলপ হ'ব পাৰিলেহেঁতেন মোৰ ঘৰতো বহুত বস্তু আছে হয় এখেতৰ অকল ইয়াই নহয় এখেতৰ যদি তুমি যদি আৰু যদি কিবা চাওঁ বুলি কোৱা মানে যিখিনি আমাৰ যিখিনি মানে বনোৱা হয় প্ৰায়খিনি আগৰ যিবিলাক আমাৰ এতিয়া বিশেষকে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় কুঁহিয়াৰ যেনেকে এতিয়া চিনি নোপোৱা হৈছে নতুন প্ৰজন্ম আপোনাৰ বয়স কিমান হ'ব এতিয়া মোৰ 62 বছৰ পাৰ হৈ 62 বছৰ আপুনি কিমান বছৰ বয়সৰ পৰা মানে এইখিনি বনাই আছিলে মোৰ ককা যেতিয়া আছিলে হয় মানে ক'বলৈ গ'লে সৰুৰ পৰা বনাই আছে মই একদম 5 বছৰ বয়সৰ পৰা মই তাৰমানে কাঠি কামি কৰা মানুহ ককাই হয় মানে মোৰ যিটো অনুমান মানে যদি ভাল এটা যদি আপুনি কিবা ষ্টেজ পালেহেঁতেন তো হয়তো চাগে
মানুহে ধৰক আপোনাৰ মানে শিল্পী বুলি চিনি পালেহেঁতেন, কিন্তু ধৰক গাঁৱৰ সেইটো আপুনি পৰিৱেশটো নাপালে, হয়তো চাগে আপুনি পাব্লিচিটিটো নাপালে, সেইটো কাৰণে ধৰক ইমানখিনি যিমানখিনি এতিয়ালৈ বস্তু মই দেখুৱালো অলৰেডি ভিডিঅ' মই কৰিছোঁ সেইখিনি। যিমানটো অভিজ্ঞতা হয়, তো সেইখিনিৰ পৰা মই কৈছোঁ মানে, নহ'লেতো ককাই যেতিয়া আছিলে হয় হয় প্ৰায় ৭০ বছৰ আগৰ শিকাইছিলে। হয় 75 yearsৰ আগৰ কথা নহয় জানো? বাঁহৰ কাঠি হয় আইতাই শিকাই দিয়ে। আকৌ আমি যেতিয়া স্কুললৈ যাওঁ উম, তেতিয়া কাঠি কামি কৰিবলৈ দিয়ে, হয় আইতাই শিকাই দিয়ে, তেতিয়া মই হেৰি কৰোঁ। হয়। কিছুমান বস্তু আছে ধৰক মানে মোৰ ফালৰ পৰা মই এইটো ভাবো এনেকে এটা যদি অনুষ্ঠান যদি থাকিলেহেঁতেন, মানে এই যিসকল শিল্পী যিসকলে মানে এনেকে ধৰণৰ আপুনি যিখিনি বনাইছে, আৰু বহুতেও ধৰক বহুত ৰকম বনাই, পৰম্পৰা যেনেকে বাঁহী বনাই, সেইখিনিক যদি মানে কিবা এটা যদি মানে মানে কি বুলি কয় অপশ্যন এটা ক'ৰবাত যদি পালেহেঁতেন, সুবিধা এটা যে সেইখিনি আৰু মানে এডভান্স হৈ যাওক বুলি, তো চাগে আপোনালোকো মানে বহুত নামি দামী হৈ গ'লহেঁতেন চাগে, মানে মোৰ অনুমানত, হয় নাই? কাঠৰ মই সকলো কাম কৰোঁ। হয় হয়, ঠিকে আছে। মই আপোনাৰ নামটো আৰু এবাৰ কৈ দিবচোন। তেজেন বৰা নহয় জানো, বচাগাঁও। হয়, ধৰক আজি 62 বছৰ হ'ল। ইমান ধৰক শিল্পীসুলভ আপুনি ইমান যিমানখিনি বস্তু দেখিলে, মই যিমানখিনি দেখাইছোঁ এওঁলোকে নিজেই বনাইছে, কিন্তু ধৰক হয়তো চাগে বাহিৰত টাউন জেগাত থকা হ'লে বা বাহিৰত যদি ভাল স্ক'প এটা পালেহেঁতেন, তো হয়তো চাগে এখেতো বহুত ফেমাছ হৈ গ'লহেঁতেন, বহুতে চিনি পালেহেঁতেন। আজি 62 বছৰ বয়স, ইমানখিনি বনাইছে, দেখিয়ে ভাল লাগিছে। বাহিৰত যিখিনি ভিডিঅ'খিনি যিখিনি চাবলগীয়া বস্তু, হয়, তেখেতে আৰু বহুতখিনি বনাই ৰাখিছে আপুনি ঘৰত, নহয় জানো? নিশ্চয় বেলেগ দিন আপুনি দেখুৱাব। হয় হয়, কিন্তু ভাল যদি এনেকে স্ক'প যদি পোৱা হ'লে বেছি ভাল লাগিলহেঁতেন, মানে মোৰ যিটো পাৰ্চনেল অপিনিয়ন মই সেইটো কৈছোঁ আৰু মানে এটা ভাল ধৰক ইমান শিল্পী এজন যিমান ধৰক মানুহে চিনি পাব লাগিছিলে, বা আপুনি যিমানটো ধৰক পাব লাগিছিলে, যিমানখিনি আপুনি সুবিধা পাব লাগিছিলে বা ফেমাছ হ'ব লাগিছিলে, ইমানখিনি চাগে নহ'ল মোৰ অনুমানত। বেলেগ কি ভাবে নাজানো, মই যিমানটো দেখিছোঁ মোক লগা নাই আপুনি যিমানখিনি পাব লাগিছিলে সিমানখিনি পোৱা নাই। আৰু তেখেতৰ লগত থকা যিমানখিনি মানে অভিজ্ঞতা আছে ন, সেই অভিজ্ঞতা ফালৰ পৰা চাই পেলাই তেওঁ মানে সেইখিনি মইতো এটা বস্তু ইয়াত ভাল লাগিল দেখি পেলাই, ইমানখিনি বনাইছে। আজি কণ কণ ল'ৰা ছোৱালী ইয়াত ধৰক বহুতে ইয়াত চাইছে বা আহিছেও দিনত চাগে, তো তাহাঁতেতো ইনস্পায়াৰ হ'ব ন, এইখিনি দেখি পেলাই তাহাঁতেও বনাব খুজিব বা আৰু এডভান্স হ'ব বিচাৰিব। তো ইয়াৰ পৰা মানে নকলেও তেওঁলোকে এটা এনকাৰেজ পাইছে যে আমিও কিবা এটা এনেকৈ কৰিব পাৰিম, হয় নহয়? তো এনেকৈ দেখা, আপুনি যেনেকৈ আপোনাৰ ককাক দেখি পেলাই শিকিছিলে, এতিয়া আপোনাক দেখি পেলাই ইমানখিনি ল'ৰা ছোৱালী এটা ইনস্পিৰেশ্যন তাহাঁতে পাইছে, ধৰক আমি কিবা এটা কৰিব পাৰিম। দেউতাও তাৰমানে সজাৰ পৰা চোকা আছে। হয় হয়, যিটোকে বস্তু দেখে সেইটোকে দেউতাৰ পৰা শিকিছিল নহয় জানো? হয় হয়, তাৰপিছত এইটো মই একেবাৰে সৰুৰ পৰা শিকা, হয় তাৰপিছত এইটো অধ্যয়ন কৰিলোঁ। হয়, এই বাঁহৰ পাব্লিচিটি নোপোৱাৰ কাৰণে চাগে আমাৰ থলুৱা যিখিনি শিল্পীসকল ইমান পাব্লিচিটি নাপায়, আৰু যদি অকণ যদি সুবিধা পাই যোৱা হ'লে চাগে আপোনাৰ আৰু বেছি ভালকৈ কিবা এটা কৰিব পাৰিলেহেঁতেন, হয় নহয়? ঠিক আছে, ভাল লাগিল বাৰু। ধন্যবাদ।